আজিতো বহুত ঠাইত বিভিন্ন ঠাইত আমাৰ যোগদান কাৰ্যসূচী চলি আছিলে। আমাৰ চন্দ্ৰভাৰত বৃহত্তম যোগদান কাৰ্যসূচী চলি গ'ল। তাতে ৩০০তকৈ অধিক মানুহ যোগদান কৰিলে আৰু আৰ্চুৰ লাইনতো আমাৰ যোগদান কাৰ্যসূচী আছিলে। তাতেও কমচে কম ৬০জনমান মানুহ যোগদান কৰিল আৰু আমাৰ ইয়াত মোটামুটি ১০০জনমান মানুহ যোগদান কৰিলে আমাৰ বিজেপি দলত বনগাঁও মণ্ডলত। হয় মইতো আপোনালোকক বাৰে বাৰে কৈ আছোঁ, আমাৰ যোৱা বিহুত আমি ছাৰ্ভে এটা কৰিছিলোঁ, তেতিয়াই আমাৰ ২২,০০০মান ভোটাৰ আছিলে। এতিয়াতো আৰু বহুতখিনি বাঢ়িল। আমি বিহুৰ পাছত ৪,৫০০ ৫,০০০মান আৰু যোগদান কৰিল আমাৰ দলত। আমাৰ জিকাটো নিশ্চিত। এতিয়া বৰ্তমান আমাৰ কমচে কম ২৫,০০০মান ভোটাৰটো আমাৰ লগত আছে। এইটোতো নিশ্চয় বিপিএফৰ ভোটাৰেই আছিলে, নিশ্চয় 50% বিপিএফত যাব পাৰে, এইটো আমি নুই কৰিব নোৱাৰে। কিন্তু কিছু ভোট আমাৰ ফালেও আহিব, যোগাযোগ কৰি আছে তেখেতসকলেও। কিছু ইউপিপিএলৰ ফালেও যাব পাৰে, যোগাযোগ কৰি আছে তেখেতসকলে। এইটো সময়ত ৰাজীৱ ব্ৰহ্ম তেখেতে কিমান ভোটৰ লাভত বুলি ভাবে? কমচে কম মিনিমামতকৈ মিনিমাম হ'লে তেখেতে ২২,০০০ৰ ওপৰত ভোট পাব আৰু বেছি হ'লে আমি যিমানখিনি কাম কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ হ'ব। খুব মানে ওচৰ চাপি আহিছে যেতিয়া ইলেকশ্যন, এইটো সময়ত আপোনালোকৰ যিটো ইলেকশ্যনৰ কেম্পেইন কেনেকৈ চলি আছে? কেম্পেইনটো বহুত তীব্ৰতাৰে চলি আছে, মানে যুদ্ধকালীন অৱস্থা বুলি ক'ব লাগিব। আমি যিমানখিনি বনগাঁও সমষ্টিত নেতা আছে, কাৰ্যকৰ্তা আছে, সকলোৱে ১২ ঘণ্টাতকৈ অধিক কাম কৰি আছে। যোনটো আজি যোগদান কৰিলে সিহঁতে কোনটো জাগাৰ পৰা আহিছে? তেওঁলোকে মাগুৰমাৰীৰ পৰা আছিলে আৰু আমাৰ শান্তিনগৰ ৱাৰ্ড নম্বৰ 1, 2 তাৰ পৰা আহিছিলে। সকলো যুৱকৰ্মীবিলাক আহিছে। আৰুতো বহুত যোগদান কৰিবলগীয়া আছে, আমাৰ বহুত যোগাযোগ কৰি থকা আছে। আমাৰ সময়ৰ বাবেহে আমি কৰিব পৰা নাই। প্ৰত্যাহ্বানটো বিশেষ আমি প্ৰত্যাহ্বানটো দেখা দিয়া নাই বৰ্তমানলৈকে। প্ৰত্যাহ্বান মোটামুটি বিপিএফটোতো দুৰ্বল হৈ গ'ল। ইউপিপিএলৰ পচন্দিতা কেণ্ডিডেট তেওঁলোকে পোৱা নাই বুলি আমাৰ আগত ফ'কাছ কৰিছে। বিপিএফটোতো যিটো আমাৰ এতিয়া কেণ্ডিডেট দিছে তেখেতক ইমান পচন্দ নকৰে বুলি তেখেতসকলে কৈছে, বিপিএফৰ মানুহবিলাকে। আপোনালোকৰ যিটো প্ৰত্যাহ্বান দল, বিপিএফ হ'ব না ইউপিপিএল দল হ'ব? এতিয়াতো দেখা যায় দুটাও সমানে ভোট পাব তেখেতসকলে, কিন্তু আমাৰ ব্যৱধানটো কমচে কম ৭,০০০ পৰা ১০,০০০ ব্যৱধানটো থাকিব মাৰ্জিনটো। আমিতো নিশ্চিত বুলিয়ে ক'ব লাগিব, 100% জিকিম। আৰু আশা কৰোঁ ৰাজীৱ ছাৰে জিকাৰ পিছত আমাৰ এই অঞ্চলৰ যিমানখিনি ডেভেলপমেণ্টেল কাম কৰিব লগা আছিলে আৰু যুৱ সমাজৰ কাৰণেও কাম কৰিব বুলি মই আশা কৰোঁ। ৰাজীৱ ব্ৰহ্ম তেখেতে কৈ থাকে নিউজ মিডিয়াত, বনগাঁও সমষ্টিত ১ নম্বৰত আছে। হয়, এইটো মিছা বুলি কোৱা নাযায়, ১ নম্বৰৰ আছে। তেখেতৰ মোটামুটি ৰেচত বহুত আগত আছে তেখেতে। বিপিএ আছোঁ বৰ্তমান। ৰাজীৱ ছাৰ আছিল আমাৰ আগত বিপিএফ, এতিয়া বৰ্তমান ৫ বছৰ আগত বিজেপি আহিল। তেতিয়া বিজেপিত সোমাই গ'ল ৰাজীৱ ছাৰ। এতিয়াও মই বিজেপিতে আছোঁ, গতিকে আৰু কি বিজেপি এতিয়াও উইনাৰ হ'বই। বনগাঁও সমষ্টিত ৯ নং বনগাঁও সমষ্টিত এইটো বিজেপি উইনাৰ হ'ব, এইটো খাটাং। আমাৰ ফালৰ চবেই ৰাইজে বিজেপিত গোটেই যোগদান দিছে, তাৰ কাৰণে মানে বিজেপিয়ে আহিব, এইটো আমি খাটাং। ইয়াৰ আগত মই আমাৰ মাগুৰমাৰীৰ পৰা মোটামুটি ২০০-২৫০ মানুহ তাতে যোগদান কৰিছে। ইয়াত মোটামুটি বেছি অহা নাই, ২৫-৩০ জন আহিছে আৰু কি। এইটোৱে, ধন্যবাদ। আমি কৰিছোঁ যে আমাৰ টাউনখন দেখি, টাউনখনৰ যিটো আৰু কৰি দিছে, এইটো ইউপিএল চৰকাৰ আমাৰ ৫ বছৰ যিটো ঘটাই দিছে, তো আমি বহুত আৰু কি লাঞ্ছনা ভোগ কৰি আছোঁ। তো আজি আমি যেতিয়া আৰু কি বিপিএফ চৰকাৰ আছিল আমাৰ বহুত ভাল আছিল। তো এতিয়া আমাৰ ৰাজীৱ ছাৰ বিজেপিত আছে, বিজেপি আৰু ক'ত? নৰেন্দ্ৰ মোদী চৰকাৰ ক'ত? হেমন্ত ছাৰ আমাৰ অসমত। অসমৰ পিছত আমাৰ কোনে পাই আছোঁ? আমি ৰাজীৱ ছাৰক পাই আছোঁ। তো আমি এইটো আৰু কি সমৰ্থ কৰোঁ।
তো এই কারণে আমার যেহেতু আর কি বিজনেস আর কি হয় এইটো কারণে আমি কৰি আছো। আজি আপোনালোকে কেইজন তেনেকৈ যোগদান কৰিছে? আমার 100 পৰা 200 250 মানুহ আজকে যোগদান কৰিলে চানজনৰ পৰা। তা আমি আর কি আগতো আর কি বিপদে আছিলো, এতিয়া আমি বিজেপি জয়েন কৰিলো। জয়েন কৰাৰ কাৰণে এইটো যে আমাৰ টাউনটো ডেভেলপমেন্ট হয়। টাউন ডেভেলপমেন্ট হয় মানে আমার চানজনৰ মানুহ সব বিজনেস কৰা মানুহ, তো এইটো কাৰণে আমি আছো ইয়াত চানজনৰ পৰা। তো আমাৰ ইয়াত মাগৰমাৰীৰ পৰা আছে, এইফালে পৰা আছে আছে। যিটো বনগাঁও সমষ্টিৰ ৰাজীৱ বাংগাল তেখেতে কেণ্ডিডেট হয়, তেখেতৰ জিকাত আপোনালোকে কেনেকুৱা সহায় কৰিব? রাজীব বাঙ্গাল স্যার তো আগত বিপিএতে আছিল, ভালে আছিল। তো এই তো 5 বছর যে জি গল, আমি যেহেতু দুর্ভোগীয়া হল, আমি যেহেতু আর কি কষ্ট দিলু 5 বছরত, তো এইটো 5 বছর যে কষ্ট দিলু তো ভাল যেন হয়, এইটো কারণে আমি আজি রাজীব বাঙ্গাল স্যারের লগত আছো, বিজেপি আছে কারণে। তা এইটো আর কি ভাল আমার তেখেতে জিকাটো আপুনি নিশ্চিত? নিশ্চিত নিশ্চিত আমি আছো না, আমি কাম কৰিম যেনেকা জিকাবৰ কাৰণে কষ্ট কি কৰি পেলাই কৰিম, এইটো আমি আছো। আপোনালোকৰ আৰু আহিব লগা আছে নেকি? আহিব লাগে কি ঘৰে ঘৰে আমি ডোর টু ডোর আমি কি প্রসেস করিম, আমি হাত ধরে করুম যে রাজীব বাংলা স্যার জিতাক আমার আহক, আমার এইটো স্যার লাগে। তা আমি আর কি ভাল করে যেন সমাজখন চলাই ল'ব পাৰো, এনেকা কাম কৰিম আমি।